এনেকুৱাই ভিৰ, আপোনালোক ভিৰটো এবাৰ চাই লওক। আপোনালোকে পাৰ্ক ষ্ট্ৰীটত বহুতবিলাক চাৰ্চ আছে, পুলিচৰ পুৰা গাৰ্ড দিয়া হৈ আছে ইয়াতে। এণ্টাৰটেইনমেণ্টৰ কাৰণে আহিব পাৰে ইয়াতে। চান্তা ঘূৰি ফুৰিছে। টিং টিং। তো সকলোলৈ মেৰী খ্ৰীষ্টমাছ ফাৰ্ষ্ট অফ অল। আৰু বৰ্তমান আমি যাবলৈ ওলাইছো খ্ৰীষ্টমাছ পালন কৰিবলৈ এঠাইলৈ। তো স্বাগতম জনাইছো সকলোকে বেংকা বিজৰ এটা নতুন ভিডিঅ'লৈ। আজি ব্লগটো খ্ৰীষ্টমাছৰ ওপৰতে হ'ব। মানুহজনী আৰু মই গৈ আছো, পুৰা লাল লাল পিন্ধি লৈছে। তো ইয়াতে বহুতবিলাক চাৰ্চ আছে। কলকাতাত খ্ৰীষ্টমাছটো বহুত ডাঙৰকৈ পালন কৰা হয়, কাৰণ ইয়াতে চাৰ্চ বেছি আছে আৰু এনেকুৱাই ভিৰ হয় যে বহুতে অসুবিধা। তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু হয়তো ব্লগটোত মই ভইচ অভাৰ দিব লগা হ'ব পাৰে, কাৰণ মই অলৰেডি ক'লো ভিৰ বহুত হয়। তাত আপোনালোকক যদি কথা কওঁ আপোনালোকে বুজি নাপাব পাৰে। তথাপিও মই চেষ্টা কৰিম আৰু সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ছেকেণ্ড থিং হৈছে আপোনালোকৰ এই ব্লগটো যোনটো হয় এইটো ৰাতি হ'ব বিশেষকে, কাৰণ লাইটিং বিলাকো আপোনালোকে ৰাতিয়ে ভালকে হয়, যিহেতু আপোনালোকক দেখাবলৈ সুবিধা হ'ব। তো ভিডিঅ'টো স্কিপ নকৰিব, কমপ্লিট চাব। আৰু আমি এতিয়া বৰ্তমান ওলাই দিছো ৰুমৰ পৰা। চ' ষ্টে টিউন। তো এতিয়া আমি আছো পাৰ্ক ষ্ট্ৰীট ধৰ্মতলা এৰিয়াত আছো। ইয়াৰ পৰা আমি পাৰ্ক ষ্ট্ৰীটলৈ যাব লাগিব তাত চাবৰ কাৰণে। কিন্তু বৰ্তমান এনেকুৱাই ভিৰ, আপোনালোক ভিৰটো এবাৰ চাই লওক। আপোনালোকে তাৰপিছত আমি এতিয়া ডিচাইড কৰিম যে যাওঁ নে নাযাওঁ। ভিৰতে যাব পাৰিম নে নহয় সেইটো অলপমান ডাউট হৈছে। তো শুনিবলৈ পোৱা মতে সেই চাৰ্চটো বন্ধ হৈ গৈছে, কাৰণ 4 বজাতে বন্ধ হৈ যায়। তো আজি একচুৱেলি খোলা থাকিব লাগিছিলে, ইমান সোনকালে বন্ধ কৰিব নালাগিছিলে যিহেতু খ্ৰীষ্টমাছ। কিন্তু গৈ থাকোঁতে এডোখৰ ঠাই পালোঁ য'ত ডেক'ৰেশ্যন বহুত ধুনীয়াকৈ কৰিছে। আপোনালোকক দেখাই দি আছো বেক কেমেৰা দি, এবাৰ চাই ল'ব। এই যিখিনি ঠাই হয় এইখিনি পাৰ্ক ষ্ট্ৰীট বুলি কোৱা হয়। আৰু পাৰ্ক ষ্ট্ৰীটত বহুতবিলাক চাৰ্চ আছে। আমি যোনটো যাব লাগিছিলে এইটো মানে কলকাতাৰ ভিতৰতে দ্য বিগেষ্ট চাৰ্চ হয়, কিন্তু আমি তাত যাব নোৱাৰিলোঁ কাৰণ ভিৰ বহুত। আৰু চেষ্টা কৰিম তথাপি যাবলৈ, কিন্তু চাৰ্চ বন্ধ হৈ গৈছে, গৈ পেলাই লাভ নাই। তো আগলৈ যাওঁ। এইটো সৰু এটা চাৰ্চ আছে চাগে, সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পুলিচৰ পুৰা গাৰ্ড দিয়া হৈ আছে ইয়াতে, কাৰণ ভিৰ বহুত কণ্ট্ৰল কৰিবলৈ অলপ অসুবিধা হৈ যায় যদি পুলিচ প্ৰশাসন নাথাকে। সেইবাবে ঠায়ে ঠায়ে পুলিচ। তো বহুতেই ভিৰ, ভিডিঅ'বিলাক অকণমান চেকি আহিব পাৰে, আপোনালোকে অকণমান এইটো কনচিডাৰ কৰিব। আৰু তো এনেকুৱাই ভিৰ। ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান লাইটিঙে দি আছে, তাৰপিছত হয়তো চাৰ্চটো আছে। তো আমি গৈয়ে আছো, পোৱাই নাই। তো চাৰ্চটো পালেগৈ তাত চাগে আৰু বেছি ভাল লাগিব। তো আপোনালোকে এনেকুৱা হেৰি পাব, এণ্টাৰটেইনমেণ্টৰ কাৰণে আহিব পাৰে ইয়াতে, আৰু এনেকৈ আপোনালোকে এণ্টাৰটেইন কৰিব। থেংক ইউ। তো এতিয়া আগুৱাই যাওঁ। গৈ পেলাই আমি আগুৱাই গৈ আছো, কিন্তু তথাপিও নাপাওঁ। তথাপি চেষ্টা কৰোঁ গৈ লৈ পেলাই যদি পাই যাওঁ সেইফালেতো ভালেই, কিবা দেখিবলৈ চাৰ্চ চাওঁ আগতে গৈ পেলাই।
কথা ইয়াতে আপোনালোকে কফি শ্বপ বহুত পাব, যেনেকে ব্ৰেণ্ডেড টাইপ ষ্টাৰবাকছ, কেফে কফি ডে আৰু বহুতবিলাক আছে। আপোনালোকে ইয়াতে কফি শ্বপ বহুত বেছি, নাজানো কিয়। তো এতিয়া আমি সেইফালেতো একো নাপালোঁ, সেইফালে চাৰ্চ নাই। এইফালে আছে আপোনাৰ এখন স্কুল আছে আৰু এখন পাৰ্ক আছে, তাতে চেলিব্ৰেট কৰিছে। তো তাত বিশেষ একো নাপালোঁ চাৰ্চ, যিহেতু আমি এতিয়া সেই চাৰ্চটোলৈ গৈছোঁ। যদিও বন্ধ হৈ গৈছে তথাপিও এবাৰ দেখাই দিওঁ আপোনালোকক গৈ পেলাই। তো এতিয়া গৈ আছোঁ, কিন্তু আজি খোজ কাঢ়িছোঁ বহুত। তো এইটোৱে হৈছে চাৰ্চটো ভিতৰত আছে চাৰ্চটো। আপোনালোকে দেখা নাপাব কাৰণ লাইট পুৰা বন্ধ কৰি দিয়া হৈছে আৰু ইয়াতে লিখা আছে, আপোনালোকে পঢ়ি চাওক, চাৰ্চ উইল ক্ল'জ এট 4 PM টুডে। মানে 4টা বজাত অলৰেডি বন্ধ হৈ গৈছেগৈ, কিন্তু তথাপিও আমি যদি সোনকালে আহিলোঁ হয় হয়তো দেখা পালোঁ হয়। কিন্তু লাইটিঙৰ কাৰণে আহিছিলোঁ। আজি একচুৱেলি খোলা দিব লাগিছিলে, কিন্তু নাজানো কিয় কাৰণে বন্ধ কৰিলে। এই চাইডতে আছে, আপোনালোকক মই ফটোত দেখাই দিম, কিন্তু মানে ভিডিঅ'ত আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ লাইট পুৰাই বন্ধ। কিন্তু চাৰ্চৰ বাহিৰখনত বহুতে লাইটিং আছে। ইয়াত খোজত তেওঁলোকে কনজুচি কৰা নাই বাৰু। মই এবাৰ দেখাই দিছোঁ আপোনালোকক। মানুহবোৰ এতিয়াও আশাত ৰৈ আছে যে যদি এবাৰ যাবলৈ দিয়ে। ইয়াত কথাও পাতি আছে কেইগৰাকী মানে, কিন্তু নিদিব কাৰণ টাইম আপ হৈ গৈছে বৰ্তমান। আৰু চাৰ্চৰ লগতে এইটো হৈছে বিৰলা প্লেনেটেৰিয়াম। এইটো ডাঙৰ এটা প্লেনেটেৰিয়াম হয়। তো তাৰ চাৰ্চৰ একদম চাইডতে আছে। ইয়াতো বহুত ধুনীয়া ধুনীয়া শ্ব' হয়, আপোনালোক আহিলে ইয়াতে সোমাব পাৰে। ইয়াত চান্তা ঘূৰি ফুৰিছে। আপোনালোকে আহিলে লগ কৰিব পাৰে। এই ঠাইখিনি কোৱা হয় মৈদাম। আপোনালোকক মই আগতেও কৈছিলোঁ চাগে, ইয়ালৈ আহিছিলোঁ আমি। চাইডতে বিৰলা প্লেনেটেৰিয়াম আপোনাক দেখালোঁ আপোনালোকক, আৰু ইটো চাইডে আছে ভিক্টৰিয়া মেমৰিয়েল। আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাইছে ভিক্টৰিয়া মেমৰিয়েলটো। তো সেইখিনি ঠাই হৈছে মৈদাম। এতিয়া বৰ্তমান আমি একোতো দেখা নাপালোঁ, কাপোৰ কানি খোলা হ'ল, এতিয়া ৰুমলৈ উভতো। কিন্তু তাৰ আগতে কিবা এটা খাই লওঁ, এনেকুৱা ভোক লাগিছে, পেটৰ পেলু মৰি গৈছে, পলু বোলে। ঠিক আছে, কিবা এটা খাই লোৱা যাওক তাৰপিছত। তো আহি পালোঁ এতিয়া ৰুমত, আৰু বিশেষকৈ বেছি নেদেখালোঁ। ইমানেই ভিৰ যে আপোনালোকক দেখাবলৈ মানে সুবিধাই নাই তেনেকুৱাকৈ। তো যিমান পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে কি কেনেকুৱা ধৰণৰ চিষ্টেমবিলাক। কিন্তু প্ৰব্লেমটো হ'ল কি, মেইন যিটো বস্তুৰ কাৰণে গৈছিলোঁ চাৰ্চটো, সেইটোৱে দেখা নাপালোঁ। সেইটো 4টা বজাত বন্ধ কৰি দিলে, অলৰেডি মই আপোনালোকক কৈছোঁ। আৰু বেলেগ বেলেগ চাৰ্চ আছিলে, কিন্তু দূৰে দূৰে আছে। আৰু ৰাতি অলৰেডি দেৰি হৈ গৈছে, আমাৰ এতিয়া 11টা বাজি গৈছেগৈ। সেইকাৰণে বেছি দেৰি নকৰিলোঁ, আৰু গাড়ী মটৰৰ প্ৰব্লেম হ'ব পাৰে, সেইবাবে ঘৰলৈ উভতি আহিলোঁ। তো যি কি হওক, আজি ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো ক'ব কমেণ্টত। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে যদি কৰা নাই, আৰু বেল আইকনত আহি থকা ভিডিঅ'বিলাক চাই আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে, আপোনালোকে সেইবিলাকো চাব। ডিকা ব্লগবিলাক চাব, সেই ব্লগকেইটা বৰ ধুনীয়া হৈছিলে, মই নিজে কৈছোঁ। আৰু মোক ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আজিলৈ আহিছোঁ, এতিয়া আৰু বিশেষ একো নকওঁ, কাপোৰ চাপোৰ খোলাৰ ৰেষ্ট লওঁ। धुएं के बादल है दुनिया ये मादर है, छोड़ जोरी से दादर है शोर, वाइब जैसे कान में कादर है, बादशाह भी बोले लड़का ये पागल है ट्रिप ये अलग माल में फर्क